হেল্ল' এভৰিৱান, মই পিংকি কলিতাই আৰু এটা নতুন কবিতালৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ কবিতাটোৰ লিখি পঠাইছে আফ্ৰিনা খাতুনে। কবিতাৰ শিৰোনাম তই নামৰ অতীতৰ পৃষ্ঠাখন। বিষাক্ত অনুভৱবোৰে আজি বৰকৈ আগুৰি ধৰিছে। হয়তো তোৰো একেই অনুভৱ। উজাগৰি নিশা হয়তো তয়ো পাৰ কৰিছ। চাচোন কি ভাবি আছো। হয়তো তই সুখী মই বিহীন জীৱনত। মই দিয়া বেদনাবোৰৰ পৰা মুক্তি পালি, কিন্তু তোৰ কথাবোৰে আজিও মোক বৰকৈ আমনি কৰেও। কিন্তু আজি তই মোৰ বাবে এক স্বপ্নহে। অনুভৱৰ দলিচাখন এতিয়াও বিৰাজমান, কিন্তু তোৰ বাবে নহয়। ময়ো এতিয়া সুখী তই বিহীন জীৱনত। যান্ত্ৰণাৰ পৃথিৱীখনৰ পৰা বহু দূৰলৈ গতি কৰিছোঁ, অলপ সুখৰ তাৰণাত। তোৰ স্মৃতিবোৰৰ পৰা আঁতৰি আহিছোঁ। সুখী হ তই তোৰ স্বপ্ন নগৰীত।